আপোনালোকে জানেনে যে কমলা এবিধ হাইব্ৰিড ফল আৰু গাজৰৰ ৰং কমলা হোৱাৰ আঁৰতো আছে এক ৰাজনীতি। মানুহে সৃষ্টি কৰা এনেকুৱা 6বিধ হাইব্ৰিড ফল আৰু পাচলিৰ বিষয়ে জানো আহক। নমস্কাৰ, মই ৰাজীৱ ফুকন আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মাইছেল্ফ এণ্ড ৰাজীৱ ফুকনলৈ। আৰু যদি আপোনালোকে বিচাৰে ভিডিঅ'ৰ কথাখিনি লিখিত ৰূপতো পঢ়িব পাৰিব মোৰ ব্লগ www.rajivfukan.com-ত। কমলা, ৰবাব টেঙা আৰু মেণ্ডাৰিন নামৰ ফলৰ মাজত সংকৰণ ঘটাই কমলা সৃষ্টি কৰা হৈছিল। এই দুবিধ ফল পোৱা যায় হিমালয়ৰ পাদদেশত, গতিকে অনুমান কৰা হয় চীন অথবা উত্তৰ পূব ভাৰতত ইয়াৰ প্ৰথম খেতি কৰা হৈছিল। অৰেঞ্জ নামটো সংস্কৃত নাৰংগ শব্দৰ পৰা অহা বুলি অনুমান কৰা হয়। পাৰ্চিয়ান বাণিজ্যসকলে শ্বিলঙৰ পৰা কমলা নি বহিৰ্বিশ্বৰ সৈতে প্ৰথম পৰিচয় কৰাই দিছিল। তেওঁলোকৰ মুখত নাৰংগ ফুটিছিল নাৰেঞ্জ, আৰু সেয়াই ফৰাচীসকলৰ মুখত হ'লগৈ অৰেঞ্জ। 1500 শতিকালৈ কমলা ৰঙক আকৌ অৰেঞ্জ বুলি কোৱা হোৱা নাছিল, কৈছিল হালধীয়া ৰঙা। পিছত নেদাৰলেণ্ডৰ ৰাজবংশই এই ৰঙক ফলটোৰ নামেৰে নামাকৰণ কৰিলে। তেওঁলোকে কমলা ৰঙক ইমানেই ভাল পাইছিলে যে গোটেই ৰাজধানীখনক এই ৰঙেৰে সজাই পেলাইছিল, আৰু সেইকাৰণে সেই ৰাজবংশক জনা যায় অৰেঞ্জ ডাইনেষ্টি বুলি। তেওঁলোকৰ কাৰেং হ'ল হাউচ অৱ অৰেঞ্জ, য'ত নেদাৰলেণ্ডৰ ৰাজ পৰিয়ালে এতিয়াও বাস কৰে। গাজৰ, ভাবিছিলে চাগে কমলাৰ কথা ক'বলৈ গৈ হাউচ অৱ অৰেঞ্জৰ কথা কিয় ক'লোঁ। নোকোৱা হ'লে গাজৰৰ কাহিনীটো বুজাত অসুবিধা হ'লহেঁতেন। গাজৰৰ ৰং আদিতে আছিল বগা। শ বছৰ সংকৰণৰ অন্তত মানুহে হালধীয়া আৰু বেঙুনীয়া ৰঙৰ গাজৰৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল। কিন্তু যেতিয়া অৰেঞ্জ ৰাজবংশই স্পেইনৰ শাসন অফৰাই ডাচ্চসকলক স্বাধীন কৰিলে, তেতিয়া ডাচ্চ খেতিয়কসকলে ৰাজবংশৰ সন্মানাৰ্থে হালধীয়া আৰু বেঙুনীয়া ৰঙৰ গাজৰৰ মাজত সংকৰণ ঘটাই কমলা ৰঙৰ গাজৰৰ সৃষ্টি কৰিলে। ৰজাও ভাল পালে আৰু গাজৰকো দিলে ৰাজকীয় পাচলিৰ মৰ্যাদা। কল, বৰ্তমান সময়ত দেখিবলৈ পোৱা প্ৰায় সকলোবোৰ কলেই মুছা একুমিনাটা আৰু মুছা বালবিচিয়ানা নামৰ বনৰীয়া কল দুবিধৰ সংকৰণ। মুছা একুমিনাটাৰ সোৱাদ নাই আৰু মুছা বালবিচিয়ানা মানে ভীমকল, কলৰ বাপেক, গুটিৰ উৎপাদত খাব নোৱাৰি। বহু হাজাৰ বছৰ আগৰে পৰা ইয়াৰ সংকৰণ কৰি থকা হৈছিল এছিয়াত। পৰ্তুগীজসকলে লৈ যায় পশ্চিমলৈ আৰু বিশাল পৰিসৰত ইয়াৰ খেতি কৰিবলৈ আৰম্ভ কৰে। মানুহৰ মাজত প্ৰচাৰ কৰিলে ইয়াৰ ডেভলকৰ ফল, যাৰ কাৰণে আজিও এই পৃথিৱীৰ ভিতৰত সৰ্বাধিক বিক্ৰী হোৱা ফলৰ প্ৰথম স্থানত আছে। আৰু আটাইতকৈ সুস্বাদু কল আছিল হেনো গ্ৰোছ মাইকেল। তাক লৈ কলৰ এটা বিশাল উদ্যোগ গঢ়ি উঠিছিল। কিন্তু দুৰ্ভাগ্যৰ কথা, 50ৰ দশকত পেনামা ৰোগ লাগি গোটেই প্ৰজাতিটোৱে বিলুপ্ত হৈ যায়। ইয়াৰ কাৰণটো হ'ল কল শিপাৰ পৰা হয় আৰু ইয়াক গুটিৰ পৰা গজাব নোৱাৰি, যাৰ কাৰণে খেতি কৰি থকালৈকে প্ৰজাতিটো বাচি থাকিব আৰু এবাৰ চেইনডাল ছিঙি গ'লেই চব শেষ। তাৰপিছত আৰু সেই প্ৰজাতিটো কেতিয়াও উদ্ধাৰ কৰা সম্ভৱ নহয়। গ্ৰোছ মাইকেলৰ বিলুপ্তিৰ লগে লগে কলৰ ব্যৱসায় শেষ বুলি ধৰি লোৱা হৈছিল, কিন্তু উদ্যোগটো বচাই দিলে তাতকৈ অলপ কম সোৱাদৰ জাহাজী কলে। ষ্ট্ৰবেৰী, পাতাল লোকৰ ফল, হাৰ্ট অৱ দি ডেভিল। কোৰাণত জকুম নামৰ এবিধ গছৰ কথা উল্লেখ আছে। জকুম হ'ল নৰকৰ গছ, আনহাতে উৰ্দুত ষ্ট্ৰবেৰীক কোৱা হয় জকুম। তাকে লৈ যত কনফিউজনৰ সৃষ্টি। কিন্তু আমি পাতি আছোঁ ষ্ট্ৰবেৰীৰ সৃষ্টিৰ আঁৰৰ কথা। হঠাতে দেখিবলৈ পোৱা ষ্ট্ৰবেৰীৰ সৃষ্টি কৰা হৈছিল 1800 শতিকাৰ ফ্ৰান্সত। উত্তৰ আমেৰিকাৰ পৰা অনা ফ্ৰেগেৰিয়া ভাৰ্জিনিয়ানা আৰু চিলিৰ পৰা ফৰাচী স্পাই এজনে অনা ফ্ৰেগেৰিয়া চিলোনেচিছৰ মাজত সংকৰণ ঘটাই এই ষ্ট্ৰবেৰীৰ সৃষ্টি কৰা হৈছিল, আৰু এতিয়া সমগ্ৰ বিশ্বতে ইয়াৰ খেতি কৰা হয়। ব্ৰকলি, বনৰীয়া বন্ধাকবি আৰু ফুলকবিৰ মাজত বছৰৰ পিছত বছৰ ব্ৰিডিং কৰাৰ ফলত ব্ৰকলিৰ সৃষ্টি হয়। কেইবা শতিকা আগৰে পৰাই ইয়াৰ খেতি কৰি থকা হৈছিল ইটালীত। পিছত 1920 চনমানৰ পৰা ইটালীৰ দুই ভাতৃদ্বয়ে ইয়াক বিদেশলৈ এক্সপৰ্ট কৰিবলৈ আৰম্ভ কৰে। 1930ৰ ওচৰে পাজৰে জাপানীজসকলে ইয়াৰ খেতি কৰিবলৈ লয় আৰু এতিয়া পৃথিৱীৰ সকলো দেশত ইয়াৰ খেতি কৰা হয়। বাদাম, আৰাক্টিছ ইপিয়েনচিছ আৰু আৰাক্টিছ ডিউৰেনেন্সিছ নামৰ দুবিধ বনৰীয়া প্ৰজাতিৰ বাদামৰ মাজত সংকৰণ ঘটাই বৰ্তমান আমি দেখিবলৈ পোৱা বাদাম বনোৱা হৈছিল। আমোদজনক কথা যে বাদামে মহাকাশো ভ্ৰমণ কৰিছে। মহাকাশচাৰী এলন শেফাৰ্ডে 1971 চনত বাদাম এটা লৈ গৈছিল চন্দ্ৰলৈ। তেওঁ সেইটো নিছিল তেখেতৰ বন্ধু ৰেস্তোৰাঁখনৰ মালিক এজনৰ অনুৰোধ ক্ৰমে। পিছলৈ তেওঁৰ বন্ধুজনে বাদামটো প্ৰায় জেপত লৈ ফুৰা কৰিছিল বা ডেস্কত সজাই ৰাখিছিল। তেনেকৈ এদিন অভিনেতা ষ্টিভ মেকুইনে পাই সেইটো হেনো মুখত ভৰাইছিল খাবলৈ। পিছত মাৰপিট কৰি উলিয়াবলগীয়া হয়। সেয়া বাৰু অন্য এক কাহিনী, পিছত কেতিয়াবা পাতিম। মূল কথা হ'ল মানুহে যেতিয়াই অঘৰী জীৱন এৰি কৃষি কৰ্মক আঁকোৱালি ল'লে, তেওঁলোকে বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ মাজেৰে খেতিৰ উপযুক্ত গছ গছনিবোৰৰ সঁচ উন্নত কৰাত গুৰুত্ব আৰোপ কৰিলে। যাৰ কাৰণে আমি আজি দেখিবলৈ পোৱা অধিকাংশ শস্য, ফল মূল, শাক পাচলিয়ে তাৰ মূল বন্য ৰূপৰ পৰা বহুখিনি আঁতৰি আহিছে। যাৰ ফলত এতিয়া আমি বিভিন্ন প্ৰজাতিৰ ধান, দাইল, 12 মাহে লগা ফল মূল, শাক পাচলি আদি দেখিবলৈ পাওঁ, যিবোৰ গভীৰ অৰণ্যৰ মাজত আপুনি কেতিয়াও নেদেখিব। যদি ভিডিঅ'টো ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।